Na 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 mere mere na 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 আজিও মনত আছে মোৰ তোমাক চাবলৈ, তোমাক লগ কৰিবলৈ তোমাৰ চহৰলৈ অহা। মনত আছে ৰাতি গাৰু সাৱটিলৈ পাৰ কৰা প্ৰতিটো মুহূৰ্ত আৰু তোমাৰ স্মৃতিত পাৰ কৰা প্ৰতিটো ৰাতি। দুচকুত বন্ধ কৰি থলো তোমাৰ ফটো আৰু তোমাৰ ফটোৰ লগতে কিছু কথা পাতি ললো। তুমি চাগে এতিয়া টোপনি গলা আৰু মই তোমাৰ বাবে পাৰ কৰিলো আৰু এটা উজাগৰি নিশা। এনেকুৱাইতো হয় তুমি আৰু এনেকুৱাইতো মোৰ ওপৰত প্ৰভাৱ তোমাৰ। হয়তো কালিলৈ লগ পাম তোমাক, কিন্তু বাৰে বাৰে এটা কথাই আমনি কৰি আছে মোক। মইতো ৰাস্তাৰে পাৰ হোৱা প্ৰতিটো দ্বিতীয়টো চেহেৰা হয়, তথাপিও তোমাক ভাল পোৱাৰ সাহস কৰি পেলালো। তোমাক লগ কৰিলে বছ মই হাঁহি থাকো, এপলক তোমাক চাওঁ আৰু চকু তললৈ নমাই লওঁ। মোৰ প্ৰতিটো কথাৰ আৰম্ভণি হয় তুমি, মোৰ কথাবোৰৰ শেষ তুমি। মইতো হাজাৰৰ ভিৰৰ মাজত হেৰাই যোৱা এটা চেহেৰা হয়, এক এনেকুৱা চেহেৰা যাৰ উজ্জ্বলতা তোমাৰ চেহেৰাৰ উজ্জ্বলতাৰ আগত অলপ হেতা পৰি গ'ল। এনেকুৱাইতো হয় তুমি আৰু এনেকুৱাই মোৰ ওপৰত প্ৰভাৱ তোমাৰ। ব্যস্ততাৰ মাজৰ পৰা কিছু সময় মই কাঢ়ি লৈ আহিছিলো, কিয়নো তোমাক ক'বলগীয়া যে আছিল বহুত। তুমি সন্মুখত আহিলা আৰু মই তোমাৰ দুচকুৰ গভীৰতাত এনেকৈ ডুবি গলো যে যেতিয়া কথা আৰম্ভ হ'ল মোৰ সময় শেষ হৈ থাকিল। তোমাৰ হাঁহিয়ে মোক চাৰিওফালৰ পৰা আৱৰি আছিল আৰু মোৰ আত্মাও আধ্যাত্মিকতাৰ অনুভৱ কৰি আছিল। মোৰ হৃদয়ৰ উপত্যকাত ফুল ফুলিব ধৰিছিল আৰু তাৰে সুবাসত মোৰ মন চঞ্চল হৈ উঠিছিল। মোৰ মন ইমানে চঞ্চল হ'ল যে মোৰ আৰাধনাটো থাকে তোমাৰ নাম। কথা নেদেখাজনৰ কৰো, কিন্তু লওঁ তোমাৰ নাম। বহুতক লগৰ বনাওঁ, কিন্তু নিজৰ বন্ধুত্ব কৰি দিলো তোমাৰ নাম। নিজকতো চিনি পাওঁ মই, কিন্তু হেৰুৱাই পেলালো তোমাৰ নামত মোৰ নাম। তোমাৰ কথা, তোমাৰ হাঁহি, তোমাৰ দুচকু, সকলোবোৰৰ বিষয়ে ভাবোতে ভাবোতে মই ফচি গলো অকাৰণে। এতিয়া কেৱল তুমি থাকা মোৰ মন মগজুত। তোমাৰ লগত কথা পাতি পাতি মোৰ খিলখিলাই হাঁহি উঠাৰ কথা, তোমাক স্পৰ্শ কৰিবৰ বাবে কৰা নানা অজুহাতবোৰৰ কথা, তোমাৰ দুচকুৰ মায়াজালত নিজক হেৰুৱাই দিয়াৰ কথা মনত আছে মোৰ। তোমাৰ স্মৃতিৰ চহৰত মোৰ নিশাবোৰ পাৰ কৰাৰ কথা মনত আছে, সকলো মনত আছে মোৰ। চেৰাপুঞ্জী মনত আছেনে বাঁহী? সেই কিনকিনীয়া বৰষুণ, সেই সন্ধিয়া আকাশত ডুবিব ধৰা বেলি, সেই আন্টিজনী মনত আছেনে, যি বৰষুণ দিলে সকলোকে গৰমা গৰম ভুট্টা খুৱাইছিল? আৰু সেই আংকলজন, যি মচমাইকেভৰ ওচৰত চাহৰ ষ্টল বহাইছিল? মোৰ সকলোবোৰ মনত আছে বাঁহী। সেই সকলো গলি, সেই সকলো ঘৰ, মোৰ সকলো মনত আছে। কিয় জানানে? কিয়নো তোমাৰ লগত যিবোৰ মুহূৰ্ত পাৰ কৰিলো সেইবোৰ নিজৰ ডায়েৰীত সামৰি থলো।
আৰু আজি যেতিয়া সেই ডায়েৰীৰ পৃষ্ঠা লুটিয়ালো, তেতিয়া তোমাৰ স্মৃতি আৱৰি ধৰিছে মোক। নিঃসন্দেহে এয়াই বাধ্যতামূলক। কেনেকৈ তোমাক বুজাওঁ বাহি, আজি প্ৰায় 22 বছৰৰ পিছত মানুহে মোৰ কাহিনীৰ ওপৰত বিশ্বাস কৰিব ধৰিছে। তোমাৰ মোৰ কিছুমান গল্প বনিব ধৰিছে, কিছুমান কাহিনী বনিব ধৰিছে। কিন্তু মই সলনি হোৱা নাই বাহি। মই নিজৰ চেহেৰা লুকুৱাই ললো আৰু নিজৰ প্ৰেমক বচাই ললো। কয় ন যে প্ৰেমৰ কাহিনী যেতিয়া জনাজাত হবলৈ আৰম্ভ কৰে, তেতিয়া নাজানো কোন নজৰৰ নজৰ লাগি যায়, ক'বতো নোৱাৰি। সেয়েহে তোমাক আৰু মোক দুয়োকে মই সুৰক্ষিত কৰি থলো নিজৰ ভিতৰতে। আজি সকলোবোৰ মনত পৰিছে মোৰ, বিশেষকৈ ইংকিয়ং। এই ঘৰটো মনত আছেনে বাহি, য'ত আমি মোৰ মটৰচাইকেল বেয়া হোৱাৰ বাবে নিশা পাৰ কৰিবলগীয়া হৈছিল? সেই ধুমুহাৰ নিশাটো সদায় মনত থাকিব মোৰ। সেই মাদল বজোৱা মেঘ আৰু চকু চাট মাৰি যোৱা বিজুলী, সেই চেঁচা বতাহজাকে তোমাৰ চুলি স্পৰ্শ কৰি উৰি গৈছিল। চাগে সেই বতাহজাকৰ মোৰ লগত কিবা পুৰণি আখেজ আছিল। সেইবাবে হয়তো আজিও তোমাৰ সুবাস বাৰে বাৰে প্ৰতিবাৰে মোৰ কাষলৈ লৈ আহে। ফচি গলো ন মই অকাৰণেই। সেই সন্ধিয়া মোৰ এনে অনুভৱ হ'ল যেন কিবা এক ষড়যন্ত্ৰ হৈছিল তোমাৰ বিৰুদ্ধে মোৰ বাবে। নোৱাৰো পাহৰিব মই। তুমি তোমাৰ লিহিৰি আঙুলিবোৰেৰে বৰষুণৰ টোপালবোৰৰ সৈতে খেলাৰ কথা। মই বছ এচুকত থিয় হৈ তোমাৰ এই আলসুৱা খেল চাই থাকিলো। আৰু অলপ অহংকাৰবোধো অনুভৱ কৰিছিলো, কিয়নো তুমি মোৰ আছিলা, কেৱল মোৰ। তুমি মোৰ কিতাপ হয় বাহি। তুমি মোৰ সৈতে যিমান ঋতু পাৰ কৰিবা, সিমান তোমাৰ সুবাস গাঢ় হৈ উঠিব, আৰু মই সিমানেই তোমাৰ সুবাসৰ প্ৰেমত ডুবিম। ৰাজস্থান মনত আছেনে বাহি, মৰুভূমিত যে মোক মৰিচিকাই পাইছিল? নিশা তৰাবোৰৰ তলত শুই আকাশত যে আমি নিজৰ প্ৰতিচ্ছবি গঢ়িবৰ চেষ্টা কৰিছিলো। স্কুলৰ দিনবোৰত তুমি মোক কৈছিলা, এদিন এই তৰাবোৰ পৃথিৱীৰ সৈতে মিলি যাব। হয়তো মই সেই পৃথিৱী আৰু তুমি মোৰ তৰা। বাহি, তুমি মোৰ জীৱনৰ সেইটো কাহিনী হয় যাক মই প্ৰতিপল বালিত লিখিছো। ধুমুহা আহিল আৰু গ'ল, কিন্তু মই লিখিয়ে থাকিলো, এই বিশ্বাসৰ লগত যে তোমাৰ আকাশ বনোৱা জনৰ পৰা কাঢ়ি আনি মোৰ পৃথিৱীলৈ লৈ আনিম এদিন তোমাক। এয়া প্ৰেম হয় বাহি, এয়া মোৰ প্ৰেম। ইয়াৰ শক্তি মই নিজেও নাজানো। যেতিয়া তোমাৰ দুচকুত চকু থওঁ, মোৰ চকু সেমেকি উঠে। তোমাতকৈ সঁচা, তোমাতকৈ সৰল এই দুনিয়াত মই কাকোৱেই নেদেখিলো। আৰু তুমি সঁচা হয় নে নহয় সেয়াওতো মই নাজানো। কাহিনী এটা লিখিব গৈছিলো আৰু সেই কাহিনীৰ প্ৰেমতে পৰি গলো। তেজপুৰ গণেশঘাট মনত আছে ন বাহি? তুমি নদী ভাল পোৱা আৰু মই পাহাৰ। সেইদিনা দুয়ো বহু সময় তাতে যে বহি আছিলো। তুমি নদীৰ ঢৌ চাই থাকিলা আৰু মই তোমাৰ দুচকুত তোমাৰ সকলো আধৰুৱা ইচ্ছাবোৰ পঢ়ি থাকিলো। তোমাৰ কোনোবা আধৰুৱা ইচ্ছা যেতিয়া পূৰণ হয়, তেতিয়া তুমি খিলখিলাই হাঁহি উঠিছিলা, আৰু তোমাৰ সেই হাঁহি মোৰ কাণত প্ৰতিধ্বনিত হৈ থাকে। তুমি হাঁহি হাঁহি নিজৰ হাত দুটি ওঠৰ ওপৰত ৰাখি দিয়া, আৰু তেতিয়া মই কেৱল তোমাৰ দুচকু দেখা পাওঁ। উফ, তোমাৰ চকুৰ সেই উজ্জ্বলতা, কেৱল সেই উজ্জ্বলতাৰ বাবেইতো পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ গলো মই। এতিয়া বছ তোমাতেই জীয়াই থাকো আৰু তোমাতেই মৰো।
হাঁহিলেও তোমাৰ বাবে আৰু কান্দিলেও তোমাৰ বাবে। তুমি মোৰ অংশ নে মই তোমাৰ অংশ নাজানো মই, মাথো এটাই কথা জানো, এয়া মোৰ প্ৰেম হয় আৰু এয়া মই হয়। আচলতে কি জানানে বাঁহী, তোমাক বহুতে ভাল পাব পাৰে, কিন্তু তুমিতো কেৱল মোৰ হয় ন। নিজৰ সকলো শেষ কৰি যদি তোমাক কোনোবাই প্ৰেম কৰিছে, সেইজন মই। হৃদয়ৰ গভীৰতাৰ পৰা যদি তোমাক চাইছে, সেইজন মই। আৰু কোনোবা মনৰ পৰা যদি তোমাক স্পৰ্শ কৰিছে, সেইজনো কেৱল মই। ভাল পাওক দিয়া গোটেই দুনিয়াই তোমাক, কিন্তু তুমিতো মোৰেই হৈ থাকিবা ন। আৰু কথাটো হ'ল এনেকুৱা মেডাম, আপোনাৰ চকুৰ উজ্জ্বলতা কেৱল মোৰ হয়, এই কথা তুমিও জানা, আৰু মইতো বাৰু বহু বছৰ ধৰি গোলামী কৰিয়ে আছো দিয়কচোন। তুমি বছ এটা কথা মনত ৰাখিবা, এই পৃথিৱীয়ে যদিও মোৰ সূৰ্য অস্ত কৰি নিদিয়ক কিয়, মই তোমাৰ জোনাক পৃথিৱীৰ পৰা কাঢ়ি আনিম তোমাৰ বাবে। প্ৰায় 22 বছৰমান আগৰ কথা, তোমাৰ পৰা এখন ফটো বিচাৰিছিলোঁ মই। সেই ফটো, যি ফটো আজিও মই সযতনে ৰাখিছোঁ মোৰ ডায়েৰীৰ মাজত। যেতিয়া মন যায় চাই লওঁ হেঁপাহ পলুৱাই। কিন্তু সেই ফটোখনত থকা তোমাৰ প্ৰতিচ্ছবিটোত যি এক আধা আধৰুৱা হাঁহি আছে, সেই হাঁহিয়ে মোক আজিও ভাবিবলৈ বাধ্য কৰায় যে সেই সময়ত তোমাৰ মনত কি চলি আছিল, যাৰ বাবে তুমি হৃদয় খুলি হাঁহিব নোৱাৰিলা। মোৰ লগত দেখোন খিলখিলাই হাঁহি মাৰিছিলা তুমি। আজি সেই হাঁহিকে ঘৃণা কৰিবলৈ চেষ্টা কৰি আছো। ঘৃণাটো কৰিব নোৱাৰো, বছ কোঠাৰ দেৱালৰ লগত কথা পাতি ৰৈ যাওঁ। এতিয়া দেৱালৰ লগত কথা পাতো মই, কিয়নো তোমাৰতো আৰু ফোন পৰ্যন্ত মোলৈ নাহে ন। প্ৰত্যেক দিনাই কাজিয়া কৰোঁ তোমাৰ ভাৱনাবোৰৰ লগত, নিজৰ লগত, আৰু তাৰ পিছত প্ৰত্যেক ৰাতি তোমাৰ সেই ফটো হাতত তুলি লৈ বহি পৰোঁ। ঘড়ীৰ কাঁটা চলি থাকে, সময় পাৰ হৈ গৈ থাকে। যিমানেই নিশা গভীৰ কলা হৈ উঠে, সিমানেই তোমাৰ স্মৃতিবোৰৰ ভিৰ জমা হয়। তাৰে মাজত কিছুমান এনেকুৱা স্মৃতিও আছে, যিবোৰে একেবাৰে মোক নিঃশেষ কৰি থৈ যায়। বিষ এনেকুৱা হয়, বিষাদ এনেকুৱা হয়, যেন মই 22 বছৰ ধৰি সেই বিষাদতে আছো। তুমি দিয়া আঘাতৰ বিষ যেন কোনো দিনেই শেষ নহয়। প্ৰত্যেকটো দিন, প্ৰত্যেকটো ৰাতি বছ এটাই কথা মনলৈ আহে, 22 বছৰ পাৰ হৈ গ'ল, আজিও মনত আছে তুমি মোক প্ৰথম লগ কৰিব অহাৰ কথা। দূৰৰ পৰা দেখিছিলো তুমি আহি থকা। লাহে লাহে দূৰত্ব কমি অহাৰ লগে লগে মোৰ হৃদয় দুৰ্বল হৈ উঠিল, আৰু তোমাৰ কাষত যেতিয়া বহিলো, নাজানো মোৰ শব্দবোৰ ক'ত হেৰাই থাকিল। নিচাত আছিলো ন, তোমাৰ সংগৰ নিচাত। কিমান যে অকৰা আছিলো মই, তোমাক স্পৰ্শ কৰাৰ বাহানা বিচাৰিছিলো, আৰু যেতিয়া তোমাৰ হাতত মোৰ হাতৰ স্পৰ্শ পালো, মোৰ এনেকুৱা লাগিল যেন গোটেই দুনিয়া জয়ী কৰি ললো। এনেকুৱা অসংখ্য মুহূৰ্ত আছে মোৰ ওচৰত, কিয়নো তোমাক মই সদায় এনেদৰেই ৰাখিছিলো, যেনেদৰে ডায়েৰীত এপাহ গোলাপ। পাৰ্থক্য মাথো এটাই, সেই গোলাপত এতিয়া কাঁইটে ধৰিছে, যি কাঁইটে প্ৰতিদিনে মোৰ হৃদয়ত আঁচোৰ মাৰে, প্ৰতিদিনে এটা আঘাত দিয়ে, এক মুহূৰ্তও শান্তিত থাকিব নিদিয়ে মোক। যি কি নহওক, মই কেৱল মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছো, যে মোৰ কি ভুল আছিল কোৱা? তোমাক হিয়া উজাৰি ভাল পালো এইটো, নে এইটো যে তুমি আনৰ হৈ গলা বুলি জানিও তোমাক আজিও ভাল পাওঁ? বুজিয়ে পোৱা নাই মই, তোমাক ভাল পাওঁ নে ঘৃণা কৰোঁ। ভাল পালে কান্দি উঠো, আৰু ঘৃণা কৰিলে
নিজৰ ওপৰতে ঘৃণা উপজে, কিয়নো যাৰ নামৰ তাবিজ মোৰ লগত আছে তেওঁকে মোৰ বেদনাৰ দায়ী কৰি দিলোঁ। তোমাক যে মই ঘৃণাও কৰিব পৰা নাই বাঁহী, প্ৰায় 22 বছৰ হৈ গ'ল তোমাৰ প্ৰেমক ঘৃণা কৰোঁতে কৰোঁতে। আজি নিসংগতাত বহি আছোঁ আৰু তোমাৰ অনুপস্থিতিয়ে মোক ভিতৰৰ পৰা জুৰুলা কৰি তুলিছে। আৰু যেতিয়া এনেকুৱা হয় তেতিয়া তোমাৰ ফটোখনকে মোবাইলৰ ৱালপেপাৰ কৰি লওঁ। তাৰ বাহিৰে মইনো আৰু কি কৰিব পাৰোঁ কোৱা? তাৰ দৰে মোৰতো আৰু ভাগ্য নহয়। তাৰতো তোমাৰ ওপৰত অধিকাৰ আছে, তোমাৰ আত্মাৰ ওপৰত অধিকাৰ আছে। মইতো বছ হাজাৰৰ মাজত হেৰাই যোৱা এটা চেহেৰা হয়, এটা এনেকুৱা চেহেৰা যাক তুমি পাহৰি গ'লা অথবা পাহৰি যাবা। কিন্তু মই তোমাক মনত পেলাই পেলাই প্ৰত্যেক দিনাই মৃত্যুক সাৱটি ল'ম, কিন্তু তথাপিও জীয়াই থাকিম কেৱল এইটোৱে ভাবি যে এদিন নহয় এদিন তুমি মোলৈ ঘূৰি চাবা। নিশাৰ আঁৰ লৈ নিশব্দে নিয়ৰ যেতিয়া দুবৰিত সৰে, যেতিয়া সমাজৰ কথাবোৰ তোমাৰ কোলাহল যেন লাগে, অতীতৰ মুহূৰ্তবোৰ যেতিয়া তোমাক আমনি কৰিব আহে, আৰু তেতিয়া যদি মোলৈ তোমাৰ মনত পৰে, তেতিয়া বছ এটা কথাই ভাবি ল'বা, তুমিও ভাল পাইছিলা মোক। প্ৰায় 22 বছৰ হৈ গ'ল তোমাতেই জীয়াই আছো, তোমাতেই মৰি আছো, কিয়নো ভাল পোৱা মোৰ আৰু ঘৃণাও মোৰ। আৰু তুমি বছ মোৰ এক কাহিনী, আৰু সেই কাহিনীও মোৰ। প্ৰায় 22 বছৰ হৈ গ'ল যেতিয়া ফচি গৈছিলোঁ মই অকাৰণে। ফচি গ'লো ন মই, নহয়নে? প্ৰিয় শ্ৰোতাসকল, এয়া কোনো গল্প নাছিল বা কোনো কাহিনী নাছিল। বাঁহী মোৰ জীৱনৰ এটা অংশ আছিল, এটা এনেকুৱা অংশ যাক মই কোনোদিনে নিজৰ বুকুৰ পৰা আঁতৰাব নোৱাৰো, মোৰ মন মগজুৰ পৰা আঁতৰাব নোৱাৰো। বাঁহী কেৱল এক কাহিনী নে মোৰ জীৱন কাহিনী, সেয়া কিদৰে মই আপোনালোকক বুজাম? আজি যিটো শুনিলে সেয়া মোৰ ডায়েৰীত বাঁহীৰ স্মৃতিত লিখা কিছুমান কবিতা, কাহিনীৰ ৰূপত আপোনালোকক শুনালোঁ। সেয়েহে এই কাহিনীৰ নাম ৰাখিলোঁ বাঁহী, স্মৃতিৰ পৃষ্ঠাৰ পৰা। আপোনালোকে শুনি আছিলে দ্য কালাৰ এণ্ড ৱৰ্ডছল, আৰু মই আপোনাৰ হোষ্ট এণ্ড ড'জ শ্ৰী। যদি আপোনালোকে প্ৰথমবাৰ শুনি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি কাহিনীটো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ লগ পাম অন্য এটা গল্প লৈ, অন্য এক কাহিনী লৈ, অন্য কাৰোবাৰ জীৱনৰ প্ৰেম কাহিনীক আপোনালোকক শুনাবলৈ। তেতিয়ালৈ বাই বাই, গুড নাইট, শ্বাবা খেৰ।